গুড মৰ্ণিং। আজি আমাৰ 4th আৰু ফাইনেল ডে। এতিয়া আমি বুকছা টাইগাৰ ৰিজাৰ্ভৰ ভিতৰত জীপ চাফাৰীৰ কাৰণে গৈ আছোঁ। এতিয়া 6টা বাজিছে। আমাৰ গাইডজনে কৈছে কি ৰাতিপুৱাই সোনকালে গ'লে টাইগাৰ দেখাৰ বহুত চান্স আছে, সেইকাৰণে আমি ৰাতিপুৱাই গৈছোঁ। জানো চাওঁ গৈ পেলাই কি দেখোঁ। ব'লক তেনেহ'লে আপোনালোকো মোৰ লগত ট্ৰিপটো ষ্টাৰ্ট কৰক। বাঘ 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 সেইটো বাঘ চোৱা, সেইটো বাঘ দেখিছে? বাঘ হৰিণ নে বাঘ? এই হৰিণা, এই কাঠৰ টুকুৰি হৰিণা, হৰিণা। ফৰেষ্টৰ এই গাড়ীখন আহিছে, ইমান স্পীডত আহিছে আৰু ইমান শব্দ কৰি আহিছে, গোটেই জন্তুবোৰ চাগে পলাই গ'ল, চাগে জংঘলৰ ভিতৰত সোমাই গ'ল। জানো আমি কি দেখিবলৈ পাওঁ আৰু গৈ পেলাই। আমি ভাবিছিলোঁ বাঘ আহিছে, সেইকাৰণে চাগে হৰিণাটো দৌৰি ফুৰিছে ইফাল পৰা ইফালে, কিন্তু আমি ৰৈ পেলাই চালোঁ অলপ দেৰি, বাঘ নাই, এনেইহে দৌৰিছিলে। আমাৰ গাড়ী শব্দত চাগে ভয় খাই গৈছিলে। আমি এটা জেগালৈ গৈ আছোঁ, তাত পানী আছে আৰু তাতে চব এনিমেলছবিলাক পানী খাবলৈ আহে, কিন্তু আজি কোনো এনিমেলছ দেখা পোৱা নাই আমি ইয়াত। আজি আহি পেলাই চাগে গ'ল আগতীয়াকৈ। চাওঁচোন আৰু আগলৈ গৈ পেলাই কি দেখা পাওঁ এনিমেল। চাওক জংঘলখন কিমান ডেন্স, আৰু অলপমান ভয়ো লাগি আছিলে, কাৰণ সন্মুখত যদি এটা বাঘ ওলাই যায় তেতিয়া কি কৰিম, মানে ভয়ো লাগিব। তো আৰু কিন্তু চাবলৈও মন আছিলে সন্মুখৰ পৰা বাঘ, তো সেইকাৰণে আমি গৈ আছিলোঁ আৰু আগলৈ। ধুনীয়া চৰাই কুকুৰা, বন কুকুৰা, বন কুকুৰা ধুনীয়া। সেইটোৱেইটো বন কুকুৰা।
ৰাতিপুৱা ৰাতিপুৱা ইমান ভাল লাগিছে জংঘলৰ ভিতৰত আৰু বিভিন্ন ধৰণৰ চৰাই মাত বহুত ভাল লাগিলে। আমি এটা জেগালৈ গৈ আছোঁ, কিন্তু গৈ পাই দেখা পালোঁ যে ৰাস্তাটো বন্ধ কৰি থোৱা আছে, গছ এডাল কাটি থোৱা আছে আৰু গছডাল কটা বেছি দেৰি হোৱা নাই। এই ফৰেষ্টৰ গাড়ীখন যে গৈছিলে সেইখনে কাটি থৈ গৈছে, ৰাস্তাটো বন্ধ কৰি থৈ গৈছে। কিজানি আগলৈ বাঘ আছে, সেইকাৰণে মানে গাড়ী যাব নোৱাৰাকৈ ৰাস্তাটো বন্ধ কৰি থৈ গৈছে। আমি ভাবিলোঁ খোজকাঢ়ি গৈ চাই আহোঁগৈ যদি বাঘ দেখা পাওঁ। ফেললো এই যে রাস্তাটা যেতে এটা ঠিক না, তো ঠিকই আছে। ওই যে নদীতে গাড়ি নামিয়ে ফেলো না, এই যে এগুলো সব হাতি পায়ের থাকে। হাতী খোজ। এতিয়া আমি বুকছা টাইগাৰ ৰিজাৰ্ভৰ ভিতৰত আছোঁ আৰু আহি এতিয়া নদী এখনৰ পাৰত ৰখি আছোঁ। চাওঁ বাঘ ওলাই নে নোলায়, অলপ দেৰি ৰখোঁ এইখিনিতে। আৰু বেলেগ একো জন্তু দেখা নাই এতিয়ালৈকে, খালি অকল হৰিণা 3টামান দেখিছোঁ। চাওঁচোন অলপ দেৰি ৰখোঁ ইয়াত, কি দেখিবলৈ পাওঁ জন্তু। ভাল লাগিছে ইমান, মানে হাবিখন একদম ইমান ডেন্স নহয়, অকণ মানে ভয়ো লাগি যায় পটককৈ। আমি বাঘৰ ফুটপ্ৰিণ্ট দেখা পাইছোঁ। ইয়াতে আছিলে অলপ দেৰি আগত বাঘ, কিন্তু এতিয়া নাই, গ'লগৈ। তথাপিও আমি অলপ দেৰি ৰৈ দিলোঁ তাতে, কিজানি আকৌ আহে। ওপৰৰ পৰাহে দেখে, তলৰ পৰা নেদেখে। ফ'ল' কৰি গৈ থাকোঁ। অলপ দেৰি গ'লেই হ'ল। ফুটপ্ৰিণ্ট ফ'ল' কৰি গৈ থাকোঁ। ये किसका फुटप्रिंट है? कौन सा? ये बाइसन पर बाइसन का फुटप्रिंट है।
ডাঙৰ গছতো বহুত আগতে পৰি আছে তাৰপিছত ইফালে ৰাইট চাইডে অল্টাৰনেট ৰুটটো বনাই দিছে তাতে এবাৰ পৰি বহুত দেৰি ৰ'লো নদী পাৰত কিন্তু একো দেখা নাপালোঁ আৰু চাওঁচোন আৰু আগলৈ যাওঁ কি দেখোঁ আৰ্লি মৰ্ণিং আহিলে দেখা পোৱা চান্স আছে বুলি কৈছিলে কিন্তু এতিয়া আমি দেখা নাপালোঁ আৰু ইভিনিং আহিলেও আপোনালোকে দেখা পাব কিন্তু আমি আকৌ ইভিনিঙত পূৰা বুকিং ফুল হৈ গ'ল সেইকাৰণে আমি নাপালোঁ তো সেইকাৰণে আৰু আজি যদি নাপাওঁ যামগৈ আৰু আকৌ নেক্সট কেতিয়াবা আকৌ আহিম ইভিনিং ট্ৰিপ কৰিবলৈ আমাক গাইডজনে বহুত ভিতৰলৈকে সোমোৱাই আনিছে বহুত চেষ্টা কৰি আছে আমাক বাঘ দেখুৱাবলৈ চাওক কিমান ডেন্স হয় ফৰেষ্টখন আৰু আমাক বহুত ক'ৰ এৰিয়ালৈ লৈ আহিছে কিজানি বাঘ দেখা পাওঁ কিন্তু এতিয়ালৈকে একো দেখা পোৱা নাই চাওঁচোন আগলৈ আৰু দেখা পাওঁ নেকি এইবোৰ চাবা দেই এইবোৰ বহুত বেছি হেৰি আছে মুখচুনি চাবা দেই এই মুখ চুখ ফালি দিব কিন্তু চাওক কিমান ভিতৰলৈ সোমোৱাই আনিছে ভয়ো লাগিছে অলপ কিন্তু তথাপিও বাঘটো ওচৰৰ পৰা চাবলৈ মনো আছে
আমি এতিয়া বেলেগ জেগা এডোখৰলৈ আহিছোঁ। এখন ৰিভাৰ হয় আৰু ৰিভাৰখনত পানী নাই, শুকাই গ'ল। এতিয়া আমি ৰিভাৰ বেডৰ ওপৰত ৰৈ পেলাই চাম অলপ দেৰি জন্তু আহে নাহে। চাওক ভিউটো চাওক কিমান ধুনীয়া লাগিছে। আমি এতিয়া বেলেগ এটা জেগাত ৰৈ আছোঁ নদী পাৰত। চাওঁ জন্তু দেখা পাওঁ নে নাপাওঁ। ইয়াতে লিঅ'পাৰ্ডৰ ভৰি খোজ দেখা পাইছোঁ, সেইকাৰণে ৰৈ আছোঁ চাওঁ দেখা পাওঁ নে নাপাওঁ, কি হয় কি দেখোঁ। আকৌ যাম, ইয়াত যদি নেদেখোঁ আকৌ বেলেগলৈ লৈ যাব আৰু ভিতৰলৈ। ইমান মানে জংঘলখন ইমান ধুনীয়া, ইমান গ্ৰীণ আৰু ইমান মানে ডেন্স হয়, বহুত ভাল লাগিছে আহি পেলাই। ইয়াতে বহুত চৰাই আছে, ইমান ধুনীয়া চৰাই মাত একদম চাৰিওফালৰ পৰা, বিৰাট ভাল লাগিছে ফৰেষ্টখনৰ ভিতৰত সোমাই পেলাই। আৰু ইভিনিং ট্ৰিপটো কৰিব পৰা হ'লে ভাল লাগিলেহেঁতেন, কাৰণ ইভিনিঙত আমি অহা হ'লে দেখা পালোঁহেঁতেন বাঘ। কিন্তু এতিয়া আৰু মৰ্ণিঙত দেখা পাম বুলি কৈছিলে, কিন্তু দেখা নাপালোঁ। যদি আপোনালোকে আহে, যদি ভাবে কি ইভিনিং ট্ৰিপ কৰিম বুলি, তেতিয়া আপোনালোকে অলপ দিনৰ মানে 1 উইকৰ আগতে বুক কৰিব লাগিব। আমি সেইটো কথা গম পোৱা নাছিলোঁ। এতিয়া ইয়াতে 1 উইকৰ কাৰণে বুকিঙে হৈ আছে ইভিনিং ট্ৰিপটো, সেইকাৰণে আমি নাপালোঁ। চাওঁ আকৌ কেতিয়াবা আহিলে মানে ইভিনিং ট্ৰিপটো আমি কৰিম। এতিয়া যদি নাপাওঁ আৰু যাবগৈ লাগিব। আপোনালোক ইয়াত আহিব পাৰে, আহি এবাৰ চাই যাব পাৰে, বহুত ধুনীয়া। আৰু আহিয়ে আপুনি যিটো SSB কেম্প আছে তাৰ ওচৰতে যিটো মানে চেক পোষ্ট আছে, মানে টিকেট চেক কৰে, সেইখিনিতে আপোনালোকে জিপচি পাই যাব, তাতে বুকিং কৰিব পাৰিব। এতিয়া আমি যাওঁ আৰু আকৌ বেলেগ এটা জেগালৈ। আমি আৰু একো দেখা নাপালোঁ, বাঘো দেখা নাপালোঁ, সেইকাৰণে আমি ফৰেষ্টৰ পৰা ওলাই আহিলোঁ। তথাপিও বহুত ভাল লাগিলে ভিতৰলৈ গৈ, ইমান ৰাতিপুৱাই, আৰু অলপ ঠাণ্ডাও আছিলে, আৰু চাৰিওফালৰ পৰা চৰাই মাত আৰু সেউজীয়া পৰিৱেশ, ইমান ভাল লাগিলে। আপোনালোকে যদি এনেকুৱা ফৰেষ্টৰ ভিতৰত জীপ চাফাৰী কৰিবলৈ ইচ্ছা আছে, তেনেহ'লে ইয়ালৈ আহিব পাৰে। বিৰাটেই ধুনীয়া ফৰেষ্টখন। আৰু যদি আজি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে চাফাৰীটো। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।